আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মহামায়া ধামৰ বিষয়ে মহামায়া মন্দিৰৰ বিষয়ে কিছু কথা আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভাল পালে প্লিজ লাইক এটা কৰি দিব। মহামায়া ধাম কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত। এই মন্দিৰ ধুবুৰী চহৰৰ পৰা 30 কিলোমিটাৰ পূবত আৰু বিলাহী পাৰৰ পৰা 10 কিলোমিটাৰ পশ্চিমত অৱস্থিত। ইয়াৰ পৰা বগৰীবাৰী ৰেল ষ্টেচন মাত্ৰ 2 কিলোমিটাৰ নিলগত অৱস্থিত। মহামায়া ধামৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে 34 কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰূপাসী বিমানবন্দৰ। মহামায়া ধামৰ অন্য এটা নাম হ'ল মহামায়া মন্দিৰ, মহামায়া ধামক মহামায়া মন্দিৰ বুলিও জনা যায়। মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত মন্দিৰটোত উল্লেখযোগ্য শক্তিপীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালী, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ। মহামায়া ধাম নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী। মহামায়া ধাম কোনে কেতিয়া নিৰ্মাণ কৰাইছিল তাৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়। বিশ্বাস কৰা হয় যে বিখ্যাত দেৱী মহামায়াক পৰম্পৰাগতভাৱে পৰ্বতজোৰাৰ কছাৰী, কোচ আৰু নাথ আদি স্থানীয় লোকসকলে আৰাধনা কৰিছিল। ইয়াৰ লগতে মহামায়া পৰ্বতজোৰাৰ জমিদাৰৰ মুখ্য উপাস্য দেৱী আছিল বুলিও জনা যায়। জনশ্ৰুতি মতে 500 বছৰ আগতে বৰ্তমান বাংলাদেশৰ মৈমনসিংহৰ যদু চৌধুৰী নামৰ এগৰাকী বণিকে টিপকাই নদীৰ ঘাটত মা মহালয়াৰ দৰ্শন লাভ কৰিছিল। তেখেতক মহামায়ে দেখুওৱা সপোনৰ মৰ্মে বগৰীবাৰীৰ ৰূপসী আৰু ধুবুৰীৰ জমিনদাৰে এই মন্দিৰ স্থাপন কৰিছিল। আৰু তেতিয়াৰে পৰা বংশানুক্ৰমিক পৰম্পৰা অনুসৰি নলবাৰীৰ ওচৰৰ সোণকুৰীয়া গাঁৱৰ পুৰোহিতসকলে মহামায়া মন্দিৰত পূজা অৰ্চনা কৰি আহিছে। মহামায়া মন্দিৰ নীলাচল স্থাপত্যশৈলীৰে নিৰ্মিত, তদুপৰি ইয়াত বংগীয় শৈলীৰো কিছু নিদৰ্শন দেখা যায়। মন্দিৰটো এটা টিলাৰ ওপৰত নিৰ্মিত। মন্দিৰলৈ উঠি যোৱা খটখটীৰ আৰম্ভণিতেই সিংহদ্বাৰ অৱস্থিত। গৰ্ভগৃহত মা মহামায়াৰ প্ৰায় 2 ফুট 5 ইঞ্চি উচ্চতাৰ আবক্ষ মূৰ্তি আছে। ইয়াৰ লগতে ইয়াত হনুমান আৰু কালী দেৱীৰ বিশাল মূৰ্তি আছে। মহামায়া ধামৰ গাতে এখন শিৱথান আছে আৰু ইয়াৰ কাষৰে গুহা এটিত বাঘৰ আশ্ৰয়স্থল আছে। ইয়াক বাঘ ভাণ্ডাৰ বুলিও কোৱা হয় বা জনা যায়। মহামায়া ধামৰ আন এক পূজাৰ স্থান হৈছে মহালয়া স্নানঘাট মন্দিৰ। এই স্নানঘাট মূল মন্দিৰৰ পৰা কিছু কিলোমিটাৰ নিলগত টিপকাই নদীৰ পাৰত অৱস্থিত। লোকবিশ্বাস হিচাপে এই স্থানত দেৱী মহামায়ে দৈনিক স্নান কৰিছিল। মহামায়া ধামত প্ৰতি বছৰে উলহ মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত হয়। প্ৰায় 400 বছৰ পুৰণি পৰম্পৰা অনুসৰি ইয়াত বলি প্ৰথা প্ৰচলিত। বিশেষকৈ দুৰ্গা পূজাত পশু পক্ষী যেনে মহ, ছাগলী, হাঁহ, পাৰ আদি বলি দিয়া হয়। বৰবলিৰ প্ৰথম ভোগ বাঘ ভাণ্ডাৰত বাঘৰ উদ্দেশ্যে আগবঢ়োৱা হয়। পূজাৰ সমান্তৰালকৈ ইয়াত এখন মেলা অনুষ্ঠিত হয়। জানুৱাৰী মাহত ইয়াত এখন শক্তিযজ্ঞ অনুষ্ঠিত হয়। প্ৰতি বছৰে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা মহামায়া মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় আৰু তাৰ পিছত বহাগ মাহত 7 বিঘমা মেলা বহে। মহামায়া ধাম হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন পূজা অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। প্ৰতি বছৰে অনুষ্ঠিত মেলাসমূহতো বহু লোকৰ ভিৰ দেখিবলৈ পোৱা যায়। দেশ বিদেশৰ পৰা বহুতো পৰ্যটকে মহামায়া মন্দিৰলৈ আহে। এইখিনি আছিল মহামায়া মন্দিৰৰ বিষয়ে কিছু কথা। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব
আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। Yeah.